নমস্কাৰ কুকি সাধুঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই শুনাবলৈ লোৱা সাধুটো হৈছে বুৰ্বক ছাগলী। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব যদি কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰি দিবচোন। এতিয়া আহকচোন সাধুটো শুনো। এদিন এটা লোভীয়া শিয়ালে হাঁহ কুকুৰা বিচাৰি গাঁৱৰ ফালে আহিছিল। মনতে ভাবিছিল যদি ক'ৰবাত কিবা এটা মিলে দিনটোৰ বাবে আৰামদায়ক হ'ব। পিছে তাৰ সেইদিনা কপাল বেয়া আছিল। ক'ৰবাৰ পৰা কুকুৰ এটাই ভেউ ভেউ কৈ তাক খেদি আহিল। শিয়াল আৰু কুকুৰৰ শত্ৰুতা পুৰণি। শিয়ালে নিজৰ প্ৰাণ বচাবলৈ মাৰিলে ধীৰাই লৰ। এনেকৈ দৌৰ মাৰোঁতে পৰি গৈ এটা কুঁৱাৰ ভিতৰত। ভাগ্য কুঁৱাটোত পানী বেছি নাছিল। কুঁৱাটো ইমানো দ নাছিল। তথাপি শিয়ালটো বহু সময় চেষ্টা কৰিও কুঁৱাটোৰ পৰা ওলাব নোৱাৰিলে। কি কৰোঁ কি নকৰোঁ বুলি ভাবি থাকোঁতে শিয়ালে দেখিলে কুঁৱাটোৰ দিশে এটা ভোবোলা ছাগলী আহি আছে। ছাগলীটোৱে কুঁৱাৰ মাজত শিয়ালটোক দেখি সুধিলে, বোলো শিয়ালকাই কুঁৱাৰ ভিতৰত সোমাই কিনো কৰি আছে? শিয়ালে সেই সুযোগলৈকে অপেক্ষা কৰি আছিল। সি তৎপৰে মাত লগালে, কুঁৱাৰ মিঠা পানীৰ সোৱাদ লৈছোঁ। এনেকুৱা অমৃত যেন পানী দেশখনৰ কোনো কুঁৱাত নাই। ইচ্ছা কৰিলে তুমিও সোৱাদ ল'ব পাৰা। এইদৰে কোৱাৰ পিছত ছাগলীটোৰ মনত লোভ উপজিল। সি আগ পাছ চিন্তা নকৰাকৈ কুঁৱাৰ ভিতৰলৈ জঁপিয়াই দিলে। বুদ্ধিয়ক শিয়ালে সেই সুযোগৰ অপেক্ষাতে আছিল। সি লগে লগে ছাগলীটোৰ গাত ওপৰত উঠিল আৰু একে জাপে কুঁৱাৰ বাহিৰলৈ ওলাই আহিল। সি বাহিৰৰ পৰা বুৰ্বক ছাগলীক ক'লে, এতিয়া হেঁপাহ পলুৱাই কুঁৱাৰ মিঠা পানী খাই থাক, মই আহিলোঁ। বহুত পলমকৈহে ছাগলীটোৰ তাৰ মুখ্যতা বুজি পালে। সাধুটোৰ পৰা গম পালোঁ যে লোকৰ চলাহী কথাত ভুল যোৱা আৰু নিজৰ কল্পনা নিমন্ত্ৰণ কৰাটোৱে হ'ল আমাৰ মুখ্যতা। ধন্যবাদ।